সকল बे समाव आङो बाहागो लानाय मिरु एबसुनिफ्राय अननाय आरो गाहाम हामलायनायखौ बावहरबाय आरो साफ्रोमबो फरायसाया गावनि जिउआव जि केरियार मोनसे दानो फैदों बेवहाय जाफुंसार जायो बेनि थाखाय आं अबंलावरनि खाथियाव आरज गाबबाय এই সময়ত মই আমাৰ এই ইউনিভাৰ্চিটিৰ পৰা যিখিনি ছাত্ৰ ছাত্ৰীয়ে নতুনকৈ এডমিশ্যন লৈছে আৰু আগৰ পৰাই যিসকলে শিক্ষা গ্ৰহণ কৰি আছে সকলো যাতে সফল হয় নিজে নিজে নিজৰ কেৰিয়াৰটো গঢ়িব পাৰে ইয়াৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ आङो एसे निमाहा बिदों बारा गोलाव सम होनो हानाय नङा भाइस चेन्सेलर बिथाङा प्रेस मिट दङ होननानै बुंदों ओंखायनो फैनो हाथ'आ होननानै बुंदों খুব সম্ভব এই প্রোগ্রামত বাহাগ লানো হানাय नङा खोमा ভাইস চেন্সেলৰ সাৰে কৈছে যে প্ৰেছ মিট আছে বুলি পেলাই তো এই প্ৰোগ্ৰামত খুব সম্ভৱ অংশগ্ৰহণ কৰিব নোৱাৰিব আৰু তেখেতৰ যেহেতু ৰিটায়াৰমেণ্টৰ সময় আহিল তো সেইকাৰণে তেখেতে ইয়াত আহিব নোৱাৰিব পাৰে যিয়ে নহওক মই আজি এই আমাৰ আদৰণি সভাৰ এই মুকলি মঞ্চৰ পৰা মই ভাইস চেন্সেলৰ হেমন্ত বৰুৱা ছাৰক ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা আমি স্বীকাৰ কৰিছোঁ যে তেখেতে এই নতুন ইউনিভাৰ্চিটিত আহি 5 বছৰ কাম কৰিলে বিভিন্ন ঘাত প্ৰতিঘাত সংঘাত ইয়াত সন্মুখীন হ'ল জানিকে অজানিকে হয়তো বহুত ভুল হৈ গ'ল বা কিবা হৈ গ'ল তেখেতে যাতে এই সকলো ক্ষমা কৰি দিয়ে আৰু অনাগত দিনত তেখেতৰ কৰ্মজীৱনতে হওক বা নিজৰ পাৰ্চনেল লাইফতে হওক তেখেতৰ যিটো চিন্তাধাৰা আৰু তেখেতৰ যিটো এডভাইচ সেইবিলাক ইউনিভাৰ্চিটিলৈ তেখেতে সদায় এইটো আগবঢ়াব মই এইটো কামনা কৰিছোঁ আৰু তেখেতৰ যিহেতু চাকৰি কাল শেষ হ'বলৈ হৈছে সেইকাৰণে মই এই শেষ মুহূৰ্তত তেখেতলৈ মই আজি এই সভাৰ তৰফৰ পৰা ধন্যবাদ দিছোঁ যিহেতু আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি তেখেতক ফেয়াৰৱেল আমিও দিব লাগিছিলে কিয়নো আমি এটা ছাত্ৰ সংগঠন কিন্তু বিশেষ অসুবিধাৰ কাৰণে আমিও অহা যি 17 তাৰিখ এই সময়ত বহুত ব্যস্ত আছোঁ সেইকাৰণে আমি কৰিব নোৱাৰিম আমি পিছত হ'লেও কৰিম তো সেইকাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু প্ৰথমতে মই আশা কৰিছোঁ যে ইয়াৰ পিছত কোনোবা এজন ভাল যোগ্য দক্ষ এজন ভাইস চেন্সেলৰ আহিব আৰু ইউনিভাৰ্চিটিটো আগৰ পৰাই নেতৃত্ব দিব এইটো আমি আশা কৰিছোঁ আৰু ইয়াৰ লগতে আজি ইয়াত আমাৰ ৰেজিষ্টাৰ ডাঙৰীয়া আছে আৰু ইয়াৰ লগতে আমাৰ শিক্ষাগুৰুসকল আহিছে বহুতে আহিব পৰা নাই তো প্ৰথম কথা হৈছে যে বিশ্ববিদ্যালয়খনৰ ভিতৰৰ আৰু বাহিৰৰ যি পৰিৱেশ এই দুটা পৰিৱেশ আমি সঠিকভাৱে লৈ যাব পাৰিব লাগিব ইয়াৰ ওপৰত বহুত নিৰ্ভৰ কৰে শিক্ষা যিটো মানদণ্ড বা শিক্ষা যি পৰিৱেশ এইটো সৃষ্টি কৰাৰ কাৰণে ইউনিভাৰ্চিটিৰ ভিতৰ আৰু বাহিৰ দুটা পৰিৱেশ ঠিক কৰিব লাগিব আৰু ভিতৰৰ যদি পৰিৱেশ ইনসাইড যি এনভাইৰনমেন্ট এইটো ঠিক কৰিবৰ কাৰণে অকল ভাইস চেন্সেলৰ ৰেজিষ্টাৰ্ড বা ষ্টাফ নহয় ইয়াৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলো এইটো চাব লাগিব যাতে ইয়াৰ পৰিৱেশটো সদায় ভালে থাকে এই কাৰণে সকলো একেলগে মিলি পেলাই আমি কাম কৰিব লাগিব আমাৰ যিটো কমিউনিকেশ্যনৰ গেপ হ'ব নালাগে কোঅৰ্ডিনেশ্যনৰ গেপ হ'ব নালাগে আণ্ডাৰষ্টেণ্ডিঙৰ গেপ হ'ব নালাগে টিচিং আৰু নন টিচিং ষ্টাফ লগতে ছাত্ৰ ছাত্ৰীৰ মাজত এটা ভাল সম্বন্ধ থাকিব লাগিব তেতিয়াহে এটা ভাল এনভাইৰনমেণ্ট ইয়াত থাকিব তো সেইকাৰণে মই এই কথাটো আশা কৰিছোঁ যে যোৱা সময়ত যি হ'ল বাতৰি কাকতত বদলাই ইউনিভাৰ্চিটিয়ে শিৰোনামা দখল কৰিলে বহুত কথা লিখিলে কিন্তু এইটোও সঁচা যে সকলো বাতৰি লিখা কথাবিলাক সত্য নহয় বহুত সময়ত আমি হতাশ হৈ যাওঁ কিছুমান কথা লিখে আমাৰ ওপৰতো লিখে কোনোবা এজনে কৈ দিলে সেই কথাটোৱে নিউজ হয় আজি মিডিয়ায়ো নিজৰ এথিকটো বাচাই ৰাখিব পৰা নাই আপোনালোকে হয়তো দেখিছে মোদী চৰকাৰ অহাৰ পিছত দিল্লীত আমাৰ নেশ্যনেল মিডিয়াৰ ওপৰত যিবিলাক কথা আজি চৰ্চা হৈছে যে মিডিয়া আৰু কোৰ পিলাৰ হৈ থকা নাই বুলি পেলাই বহুত চৰ্চা হৈছে তো সেইকাৰণে আজি মিডিয়া হাউচ যিটো কৰ্পৰেট কণ্ট্ৰল কৰা যি সময়ৰ পৰা কৰ্পৰেটৰ কণ্ট্ৰলত আহিল এই সময়ৰ পৰা মিডিয়া হাউচ কোৰ পিলাৰ হৈ থকা নাই এইটো ডেমক্ৰেচিৰ কোৰ পিলাৰ হৈ থকা নাই বহুত মিডিয়া অলৰেডি চল্ড আউট হৈছে এই কথাবিলাক নেশ্যনেল ডিছকোৰ্চত আলোচনা হৈছে নেশ্যনেল লেভেলত আলোচনা হৈছে
তো সেইকাৰণে আজি বড়োলেণ্ড ইউনিভাৰ্চিটিটো লৈ পেলাই যি মিডিয়াত যি কথাবিলাক আহিছে এই কথাবিলাক লৈ পেলাই যদি আমি সঁচাকৈ তেনেকৈ চিন্তাবিলাক কৰা হয় ইয়াৰ কাৰণে কোনোবা মিডিয়াৰ এজন জাৰ্নেলিষ্টৰ ক্ষতি নহয়, ইয়াৰ কাৰণে ক্ষতি হ'ব ইয়াৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এই অঞ্চলৰ সমাজৰ এই অঞ্চলটোৰ আমাৰ ক্ষতি হ'ব। দৰিদ্ৰ ল'ৰা ছোৱালী আজি ইউনিভাৰ্চিটি পঢ়িবলৈ পাৰিছে, যিসকলে গুৱাহাটীত বা দিল্লীত যাই পঢ়িব নোৱাৰে আজি বড়োলেণ্ড ইউনিভাৰ্চিটিত আহি পেলাই পঢ়িব পাৰিছে, কোনোবা চাইকেল লৈ আহিও ইয়াত পঢ়িব পাৰিছে। এই ল'ৰা ছোৱালীয়ে হায়াৰ এডুকেশ্যনৰ পৰা বঞ্চিত হৈ যাব। সেইকাৰণে যেতিয়া পেপাৰত আহিল আমি পঢ়িছোঁ, খুব ভালকৈ পঢ়িছোঁ আৰু মোৰ পৰাও বহুত সময়ত এই জাৰ্নেলিষ্টসকলে ফোন কৰি ৰিয়েকশ্যন বিচাৰিছিলে, কিন্তু মই ৰিয়েকশ্যন দিয়া নাই। এদিন গ'ল, দুদিন গ'ল, তিনিদিন গ'ল, পিছত ৰিয়েকশ্যন নিদিয়াৰ কাৰণে জাৰ্নেলিষ্টবিলাক এটাক কৰিছে, আমাক এটাক কৰিছে, আক্ৰমণ কৰিছে। যে পেপাৰত আক্ৰমণ কৰা নাই, ফোন কৰি পেলাই আক্ৰমণ কৰিছে যে ইয়াত সকলো ছাত্ৰ সংগঠনে ক'লে, সকলো ৰাজনৈতিক দলে ক'লে, সকলো মানে আমাৰ সামাজিক সংগঠনবিলাক ক'লে, কিন্তু একচুৱেলি কিয় কোৱা নাই। এতিয়া মই কৈছোঁ যে নহয়, আমি কম কথাটো, কিন্তু আমি আগতে আমি এই ইউনিভাৰ্চিটিত আহিম। আমি ইউনিভাৰ্চিটিত আহিছোঁ, ভাইচ চেঞ্চেলৰ টিচিং নন টিচিং ষ্টাফ সকলোকো আমি ইয়াত লগ পাইছোঁ আৰু তেখেতসকলৰ পৰা আমি গোটেই কথাটো আমি গম পাইছোঁ। গম পাই পেলাই আমাৰ ষ্টেণ্ডটো আমি ক্লিয়াৰ কৰিছোঁ। আজি পৃথিৱীত ভুলটো অকল ভুলটো যদি দেখাবলৈ যায় কাৰো ভুল নোহোৱাকৈ থকা নাই। ইয়াত আজি যিটো কৈছে বড়োলেণ্ড ইউনিভাৰ্চিটি মূৰৰ পৰা গেলিছে, অসম চৰকাৰ মূৰৰ পৰা গেলা নাই নেকি? ভাৰত চৰকাৰ মূৰৰ পৰা গেলা নাই নেকি? মূৰৰ পৰা গেলিছে মানে কোনটো ক'ব বিচাৰিছে? চ' আজি যিটো ছিষ্টেম দেশত চলি আছে, সেই দেশত আপুনি ভৰিৰ পৰা গিলিছে না মূৰৰ পৰা গিলিছে এইটো ক'বলৈ টান। কিয়নো ৭০ বছৰৰ ভাৰতৰ যিটো ৰাজনীতি চলি আছে, সেই ৰাজনীতিত আমি যেনেকৈ ভাৰতখন ৱেলফেয়াৰ ষ্টেট কৰিম বুলি জৱাহৰলাল নেহৰুৱে কৈছিলে, আমি সকলোৱে কিতাপত পঢ়িছিলোঁ, সেই ৱেলফেয়াৰ ষ্টেটটো আমি ভাৰতখন গঢ়িব নোৱাৰিলোঁ। ইভেন ভাৰতত এটা সমাজ আজিলৈকে গঠন হোৱা নাই যিটো ভাৰতীয় সমাজ বুলি কয়। ভাৰতৰ সমাজ বুলি ক'লে কোনোবা তামিল, মালায়ালাম, পাঞ্জাবী, বড়ো, ৰাজবংশী, অসমীয়া, খাচী এনেকৈ পাব। ভাৰতীয় সমাজ বুলি একো নাই। কিন্তু আমি ইয়াৰ মাজতে কি ইউনিটি ইন ডাইভাৰ্চিটি, আমি উই আৰ ইণ্ডিয়ান। আমি ভাৰতৰ সংবিধানটো মানো, আমি ভাৰত মাতা কি জয় বুলি কওঁ, ভাৰতৰ সংবিধানৰ আখৰে আখৰে আমি পালন কৰোঁ। এই কাৰণে আজি আমি ইয়াৰ ভাৰতীয়, ইয়াতকৈ আৰু বেলেগ বেছি নাই। ইয়াতকৈ আমাৰ যদি আৰু বেছি প্ৰেছাৰ দিব বিচাৰে তেতিয়া মই ক'ম ন চৰি আই এম বড়ো, মই বড়ো ভাষা কওঁ। কোনোবা অসমীয়াক যদি বেছি প্ৰেছাৰ দিয়ে সি ক'ব চৰি আই এম এছামিজ, মোৰ মাতৃভাষা অসমীয়া, ইয়াৰ পিছতে মোৰ হিন্দী, ইয়াৰ পিছতে মোৰ ইংলিছ। গতিকে আজি ভাৰতত এখন সমাজ গঠন কৰিব পৰা নাই। ইয়াৰ কাৰণে কাক দোষ দিব? আজিৰ নৰেন্দ্ৰ মোদীক দিব, যোৱাকালি ডক্টৰ মনমোহন সিঙক দিব, ইয়াৰ আগৰ অটল বিহাৰী বাজপেয়ীক দিব, ইয়াৰ আগৰ দেৱগৌড়াক দিব, ইয়াৰ আগৰ কোনোবা প্ৰাইম মিনিষ্টাৰক দিব না কাক দিব? ইয়াৰ কাৰণে আমি সকলোৱে জগৰীয়া। আজি অসমখনৰ অৱস্থা চাওক, ভাৰতখনৰ দৰে অসমখনৰ অৱস্থাও একে। অসমত এতিয়াও অসমৰ এটা জনগোষ্ঠী, অসমৰ জনগোষ্ঠী বুলি গঠন হোৱা নাই, এইটো গঠন কৰিব পৰা নাই। আৰু আমাৰ এই নেতৃত্ব যি দীৰ্ঘদিন ধৰি নেতৃত্ব দিলে, সেইসকলে এটা নিজৰ মানে ৰাজনৈতিক মানে লাভালাভৰ কাৰণে যিটো কাম কৰি আছে, সেইকাৰণে অসমৰ এটা অসমীয়া বা অসম জনগোষ্ঠী এটা গঠন কৰিব নোৱাৰিলে। সেইকাৰণে আজিও অসমত সিদিনা কাৰ্বি আংলঙত আমাৰ দুজন গায়ক মানে খোপা ধৰা বুলি হত্যা কৰা হ'ল। সেই সময়ত বহুত মানে হিউমেন ক্ৰাই হ'ল, কাৰ্বিসকলক খেদি পঠাব লাগে গুৱাহাটী টাউনৰ পৰা, ক'ত ক'ত কাৰ্বি আছে চব খেদি দিব লাগে, বড়োসকলক খেদি দিব লাগে, ৰাভাসকলক খেদি দিব লাগে, ইহঁতে একো বুজি নাপায়। ইয়াৰ কেইদিনমান পিছত নলবাৰীত এটা অসমীয়া গাঁৱতে বিয়াত বোমা ফুটোৱাৰ কাৰণে অসমীয়া মানুহে এজন অসমীয়া মানুহক হত্যা কৰি পেলালে। সেইটো কি বুলি ক'ব তেনেহ'লে? সেইটো কি বুলি ক'ব? আৰু খোপা ধৰা বুলি অকল মই এই সময়তে কৈছিলোঁ, আজি দুজন গায়ক গুৱাহাটীৰ হোৱাৰ কাৰণে ইউটিউবত আহিছে কাৰণে এইটো হাল্লা হৈছে। এনেকৈ খোপা ধৰা বুলি বহুত মানুহ হত্যাই হৈ আছে। দুজন গায়ক গুৱাহাটীৰ কাৰণে এইটো প্ৰচাৰ পাইছে, নহ'লে ইয়াৰ পিছতে একে মাহতে 13জন মানুহ খোপা ধৰা বুলি ইউপিত, ৰাজস্থানত, উৰিষ্যাত, ঝাৰখণ্ডত হত্যা কৰা হৈছে। 13জন মানুহ খোপা ধৰা বুলি। আৰু ইয়াৰ আগত গড়েশ্বৰত বড়ো ল'ৰা এজন খোপা ধৰা বুলি হত্যা কৰা হৈছে। এইবিলাক লাইটত অহা নাই, এইটো আহিছে কাৰণ গায়ক হ'ল, তেখেতৰ ৰিক্সটো চবতো আছে। ইউটিউবত আহিলে আৰু এনেও মানে যি আতংক যিটো পৰিৱেশ হ'ল যে মই অসমীয়া, তথাপিতো হত্যা কৰা হ'ল, এইটো আমাৰ সকলো বুকুত লাগি গ'ল।
কিন্তু এই কথাটা আমি কিয় ভাবি চোৱা নাই অসমীয়া বুলি কোৱাৰ পিছতে অসমৰ চাৰি কিমান ভিতৰত থকা কোনোবা মানুহে যে হত্যা কৰিছে এই পৰিৱেশটো হ'বলৈ কিয় পালে কাৰণ এতিয়ালৈকে অসমত এটা সমাজ এটা গঠন কৰিব পৰা নাই ইয়াত সমাজ বুলি ক'লে বড়ো ৰাজবংশী বড়ো অনাবড়ো কিবা কিবি আজি নতুন নতুন সমাজ গঢ়ি আছে কোনো কাকো একচেপ্ট কৰা নাই ইউ আৰ বিহাৰী ইউ আৰ নেপালী ইউ আৰ মুছলিম ইউ আৰ বড়ো ইয়াৰ কাৰণে আমি কাক মূৰৰ পৰা গেলিছে বুলি কম না ভৰিৰ পৰা গেলিছে বুলি কম গেলিছে আজিৰ পৰা নহয় গেলিছে 50 বছৰ আগৰ পৰা হয়তো স্বাধীনতাৰ সময়ত ভাৰতখন সুন্দৰ আছিল সেই সময়ৰ নেতাবিলাক সুন্দৰ আছিল কিন্তু পিছৰ সময়ত ৰাজনীতি কৰাৰ স্বাৰ্থত সমাজখন ভাগ কৰিলে ডিভাইড কৰিলে ক্লাছিফিকেশ্যন কৰিলে দৰিদ্ৰ আৰু ধনী মানুহ দুটা ক্লাছ আৰু জাতি পাতিৰ মাজত ক্লাছ ধৰ্মৰ মাজত ক্লাছিফিকেশ্যন এই ক্ষুদ্ৰ ক্ষুদ্ৰ কৰি পেলাই আমাৰ দেশখন ক্লিয়াৰ কৰিলে তো সেই কাৰণে আজি কি হৈছে আমাৰ ৰেসপন্সিবিলিটি বাঢ়িছে जोंनि ৰেসপন্সিবিলিটিয়া বাংলায় কি ৰেসপন্সিবিলিটি বাঢ়িছে আমাৰ ঘৰখন আমি নিজে মানে জুই টিকা লৈ পেলাই জ্বলাই দিম না নিজৰ ঘৰখন আমি শান্তিৰে কৰিম নিজৰ ঘৰখন আমি নিজে জুই টিকা লৈ যাই না নিজৰ ঘৰখন আমি শান্তিৰে নিজৰ ঘৰখন কৰিম আজি বিটিসি বড়ো অনাবড়ো হৈ পেলাই বহুত কাজিয়া কৰিব পাৰে কোনোবা দুটা কৈছে আমি চাৰিটা ক'ব পাৰো কোনোবা পাঁচটা কৈছে আমি 10টা ক'ব পাৰো কোনোবা এজনক মাৰিছে মই 10জনক মাৰিব পাৰো মাৰা মাৰিৰ খেলাত ইয়াত কাজিয়া কৰাৰ একো সমাধান হ'ব কোনে বেছি টলাৰেট কৰিব পাৰে কোনে বেছি একচেপ্ট কৰিব পাৰে কোনে বেছি উদাৰ হ'ব পাৰে কোনে বেছি মৰম কৰিব পাৰে কোনে বেছি সন্মান কৰিব পাৰে তাৰহে আমাৰ সন্মান আমাৰ কি আমাৰ পৰিৱেশটো শান্তিৰে থাকিব তো এই কথাবিলাক মই আজি ছাত্ৰ ছাত্ৰীৰ লগত পাতিব লগা হৈছে কিয় কাৰণটো হৈছে কালি তোমালোকে এমএ ডিগ্ৰী লোৱাৰ পিছত তোমালোকে সমাজৰ মোৰ নিচিনা এজন ব্যক্তি হৈ যাবা আৰু ব্যক্তি হোৱাৰ লগে লগে এই পৰিৱেশৰ লগত তুমিও মিলিব লাগিব আজি কোনোবাই সাৰিব পাৰে মই ষ্টুডেণ্ট লাইফ মই ইয়াত নাই মই সেইবিলাকত নাই আজি কোনোবা এক্সকিউজ কৰিব কিন্তু অহাকালি নকৰিব গতিকে প্ৰিপাৰেশ্যনটো ৰাইট ফ্ৰম বিগিনিং সৰুৰ পৰাই আমি শিকিব লাগিব আমি ডাইভাৰ্স কালচাৰ ডাইভাৰ্স ৰিলিজন বহুত ভাষা ভাষী লোকৰ মাজত আছো আমি ধনী গৰীব দুখীয়া সবে মিলি আছো এনেকা এটা সমাজত আমাৰ মেইন অস্ত্ৰ কি আমি এজনক সিজনক আমি টলাৰেট কৰিব লাগিব সহজে ল'ব পাৰিব লাগিব অসমীয়া ভাষা কোৱা মানে মোৰ শত্ৰু নহয় বড়ো ভাষা কোৱা মানে মোৰ শত্ৰু নহয় বড়োলেণ্ড ইউনিভাৰ্চিটি ভাল হ'লে অসমৰ একো ক্ষতি নহয় গুৱাহাটী ইউনিভাৰ্চিটি ভাল হ'লে আমাৰ বড়োলেণ্ডৰ একো ক্ষতি নহয় আজি কিন্তু কি হৈছে আপোনালোকে এই কিতাপখন নাপাব মোটাত আছে কিতাপখন জিন ৰেছ বুলি এজন মানুহে এটা আৰ্টিকেল লিখিছে কিতাপখনৰ নাম কমন কোষ্ট দি কমন কোষ্ট এইটো এনজিঅ' বিলাকৰ কাৰণে লিখিছে তাত সেই আৰ্টিকেলত এটা লাষ্ট পইণ্টত সি লিখিছে তাৰ ই কৈছে যে মই 13 বছৰীয়া এক্সপিৰিয়েন্সত এটা ক'ব বিচাৰিছো এটা কথা যে সুৰবিলাকৰ মাজত ইউনিটি আছে কিন্তু ইন্টেলেকচুৱেল মাজত ইউনিটি নাই বুলি কয় তাত লিখিছে স্কাউ পৰা লৈ যোৱা না হাই থাউজেণ্ড গাঁও কিন্তু ইন্টেলেকচুৱেল পৰা লৈ যায় আনে এক্সেক্টলি ইণ্ডিয়াৰ সিচুৱেশ্যন ইণ্ডিয়াৰ সিচুৱেশ্যনটো এক্সেক্টলি এনেকুৱাই হৈ আছে ইন্টেলেকচুৱেল বিলাকৰ মাজত কোনো ইউনিটি নাই নিজৰ জাতিৰে হওক বা অন্য জাতিৰে হওক বহুত ইউনিটি নাই মানে ইন্টেলেকচুৱেলৰ মাজত জানা বুজা মানুহৰ মাজত বহুত কম্পিটিশ্যন তো সেই কাৰণে আজি কি হৈছে জানা বুজা মানুহবিলাক আগৰ পৰা লিড কৰিব লাগে য'ত ইহঁতৰে কনফিউজ ইহঁতৰে যদি ডাইলেমা ইহঁতৰে যদি কমপ্লিকেটেড কেওছ ইহঁতে কেনেকৈ সমাজখন লিড কৰিব যাৰ কাৰণে যিটো এক্সপেক্ট কৰিছে সেইটো পোৱা নাই গতিকে আজি যিটো ইউনিভাৰ্চিটি কলেজৰ কথা আমি পাতি আছো এই ইনষ্টিটিউশ্যনবিলাকক আমাৰ কিয় লাগে আজি আমাৰ নিচিনা মানুহ চিন্তা কৰিব লগা হৈছে যে ইউনিভাৰ্চিটি ভাৰতত প্ৰায় 750খন ইউনিভাৰ্চিটি আছে এই 750 ইউনিভাৰ্চিটি কলেজত টোটেল মানে 28 to 29 মিলিয়ন ষ্টুডেণ্ট পঢ়ি আছে প্ৰত্যেক বছৰতে মিলিয়ন গ্ৰেজুৱেট হৈ ওলাই আছে ইউনিভাৰ্চিটিৰ পৰা কিন্তু সমাজখন ভাল হৈছে নে না কৰাপশ্যন কমিছে না মানে হিংসা কমিছে না কি কমিছে আমাৰ দেশত একোটো কমা নাই সো কুৱেশ্যন এটা আছে মিনিং অফ হায়াৰ এডুকেশ্যন আৰু লিডাৰশ্বিপ ওলাইছে নে নাই লিডাৰশ্বিপ আজি পলিটিকেল সায়েন্সত ৰিসাৰ্চ কৰিছে কোনবা ইকোনমিক্সত কৰিছে কোনবা কেমিষ্ট্ৰিত কৰিছে হিউমেনিটি যেটো সাবজেক্ট আছে এই ডিপাৰ্টমেন্ট বিলাকে আমি মানে ওয়ার্ল্ডৰ লিডাৰ হ'ব পাৰিছো না ইণ্ডিয়াৰ লিডাৰ হ'ব পাৰিছো না আমি সায়েন্সত লিডাৰ হ'ব পাৰিছো আজি বহুত কুৱেশ্যন আছে কিন্তু ইয়াৰ মাজতে ইণ্ডিয়াটো আব্দুল কালাম আছে ইণ্ডিয়াটো মানে আজি কোন আছে অমৰ্ত্য সেন আছে ইণ্ডিয়াৰ পৰা কিন্তু এইটো মানে খুব নগণ্য হয়
আজি ইউনিভাৰ্চিটি বিলাকক হিসাব কৰিলে গোটেই ভাৰতত 100 কিমান 30 কোটি মানুহ আছে, ইউনিভাৰ্চিটি আছে 750খন, আমেৰিকাত 4000 ইউনিভাৰ্চিটি আছে, তাত আমাতকে বহুত হাফ পপুলেশ্যন। গতিকে হিউমেন ৰিসোৰ্স ডেভেলপমেন্ট যদি ইনডেক্স ইটো যদি চাবলৈ যায়, আজি আমাৰ কি অৱস্থা হৈছে, আমি 188 কান্ট্রি যদি হিসাব করে, ইয়ার ভিতৰত 131 2006 যিটো সেন্সাস আছে হিউমেন রিসোর্স ডেভেলপমেন্ট ইনডেক্স, আমার ইন্ডিয়ার পজিশন টু 131। আমার ভুটানৰ লগতে আছো আমি, ইভেন মিয়ানমাৰ আমাৰ ওপৰত আছে। এনেকা অৱস্থা হিউমেন রিসোর্স ডেভেলপমেন্ট ইনডেক্সত, খুব ভাবিব লগা কথা। আনপিনেদি চিন্তা কৰিব লগা হৈছে আপোনালোকক তোমালোকক লৈ পেলাই, কেনেকৈ কথাটো চিন্তা কৰা। ইন্ডিয়াত কিমান আছে, 4.3 কোটি আনএমপ্লয়েড আছে, গ্ৰেজুৱেট আনএমপ্লয়েড 4.3 কোটি। এতিয়া যদি চাকৰি বিচাৰা 4.3 কোটিৰ লগত কম্পিট কৰিব লাগিব। আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটি প্ৰফেচাৰ বিচাৰি পোৱা নাই, এইটো বেলেগ কথা। আজি বড়োলেণ্ডৰ মানে মাৰামাৰি হয়, ইয়াত গ'লে মানে ঘূৰি আহিব নোৱাৰিব পাৰে, সেই বুলি প্ৰফেচাৰবিলাক আহিব পৰা নাই। কিন্তু মোৰ বিশ্বাস আছে 10 বছৰ পিছত বড়োলেণ্ড ইউনিভাৰ্চিটিত আহিব কাৰণে মানুহবিলাক কাৰাকাৰি কৰিব, মানে বহুত কাজিয়া কৰিব এটা সময়ত। সেইটো এটা পৰিৱেশ আহি আছে, কিয়নো চবৰো পৰিৱেশ একে নাথাকে। কিন্তু আজি যিটো পৰিৱেশ যে ভাৰত চৰকাৰে 1 বছৰত মাত্ৰ 6 লাখ চাকৰি দিব পাৰিছে। নৰেন্দ্ৰ মোদীয়ে কৈছে বছৰত 2 কোটি চাকৰি দিম বুলি কৈছিলে 2014, কিন্তু 2015 আৰু 16 মাত্ৰ 6 লাখ চাকৰি দিব পাৰিছে। কিমান বেকাৰৰ ভিতৰত 3 crore 4.3 কোটি বেকাৰৰ ভিতৰত। অসম চৰকাৰে কিমান চাকৰি দিব পাৰিছে, অসমত ৰেজিষ্টাৰ্ড আনএমপ্লয়েড গ্ৰেজুৱেট ইউথ বিলাক আছে কিমান, এডুকেটেড ইউথ 15 লাখ, এটাও চাকৰি দিব পৰা নাই। চাকৰিটো কেদি আছে আপোনালোকে দেখিছে। সেইকাৰণে এতিয়া অসম চৰকাৰে কি কৰিছে, স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰাম লৈছে। আমি এই বছৰত 1.5 লাখ ল'ৰা ছোৱালীক আমি স্কিল ডেভেলপমেণ্ট কৰিম, যাতে কিবা নহয় কিবা কৰি খাব পাৰে। এইটো হ'ল মাৰ্কেট, আজিৰ মাৰ্কেট। তো সেইকাৰণে যে আপোনালোকে ইমান কষ্ট কৰি পঢ়িছে, আমাৰ মা দেউতাৰ এটা সপোন আছে, টকা পইচা খৰচ কৰি দিছে, কোনোবা গৰু বিক্ৰী কৰিছে, মাটি বন্ধ কৰিছে, কি কৰিছে ইহঁতে জানে। ইয়াৰ পিছত যিখিনি পাইছে, আজি যিখিনি সুবিধা পাইছে, এই সুবিধাটো ভালকে ল'ব লাগে, এই সুবিধাটো ভালকে ল'ব লাগে। কোনোবা ষ্টুডেণ্টে কৈছে, ছাৰ মোৰ 3rd ছেমিষ্টাৰত ৰিজাল্ট দিয়া হৈ গ'ল, এইটো মানে মোক অলপ মানে বেয়াকৈ চালে নেকি, মোক নম্বৰটো নিদিলে ছাৰহঁতে, মই মানে এতিয়া এনেকৈ কৈছোঁ, তথাপিতো নাম্বাৰটো নিদিয়ে, এনেকৈ হ'লেতো মোৰ লাইফটো বৰবাদ হৈ যাব বুলি মোক এটা ডিপাৰ্টমেণ্টৰ এজন ছোৱালীয়ে মোক ফোন কৰিছে। কিন্তু একে কেছে গুৱাহাটী ইউনিভাৰ্চিটিৰ আকৌ কৰিছে। এজন বড়ো ল'ৰা মানে থেচিছটো ছাবমিট কৰিব লাগে, PhD কৰি পেলাই থেচিছটো ছাবমিট কৰিব সময়ত গাইডে কৈছে, মই আৰু তোমাক মই ল'ব নোৱাৰোঁ, তুমি বেলেগ গাইড বিচাৰা, থেচিছটো ছাবমিট কৰিব লাগে। তাৰতো বড়ো ল'ৰা, ইয়াতো অসমীয়া ছোৱালী, ইয়াতো অসমীয়া ছোৱালীটোৱে ভাবিছে যে মোক বেয়া পাই পেলাই ছেমিষ্টাৰত নাম্বাৰ দিয়া নাই। কিন্তু গুৱাহাটীতো মই কি ক'ম, তাৰ মানে গাইডজনে থেচিছ ছাবমিট কৰিব সময়তে ক'লে যে মই তোমাক আৰু গাইড কৰিব নোৱাৰোঁ, মই বেলেগত যাম। এইবিলাক ঘটনাবিলাক হৈ আছে। গতিকে আজি সমস্যা চবতো আছে। সেইকাৰণে আমি ভুলটো কাৰ সেইটো বিচাৰিব নালাগে, কোনে ভুল কৰিছে ভুলটোক আমি শুধৰণি কৰিব লাগে। য়েছ, wrong may become 1000 times, but you ensure that it doesn't happen. ইটো যাহাতে নহয়, তোমাৰ দ্বাৰা যাহাতে নহয়। 100 times 1000 times ভুলটো আহিব। আৰু ভুলটো wrong is colorful, truth is colorless. Truth is always colorless. Why? Truth is like nature. নেচাৰটো মানে বহুত কালাৰ আছে। পৃথিৱীত নেচাৰ আছে কালাৰলেছ নেচাৰ, जों গ্रीन ब्लू माबा माबी नुयो नेचाराव, जों नेचारा बे नेचारनि कालार। ट्रुथ इज लाइक नेचार, बाट रंग इज अलवेज कालारफुल। मानो किय रंगটো মানুহে ডিজাইন কৰে, রং এই রং যে এই রংটোৱে সেই রং, এই রংটোৱে সেই রং, আমি ভুল কৰা রং আৰু এই রংটো ব্ল্যাক হ'ব পাৰে, হোৱাইট হ'ব পাৰে, এইটো হ'ব পাৰে। সো you don't try to find out who is doing that. এই কারণে আমার পণ্ডিত বিলাকে কৈ গৈছে, don't hate the sin not the sinner। এই কারণে কৈছে। আৰু সিনটো যিকিনো সময় হ'ব পাৰে, যিকিনো সময়। এই কারণে সক্রেটিসে কৈছে, the life which is not কি কৈছে unexamined life is কি কৈছে not worth living। যাৰ জীৱনটো এক্সামিন কৰা হোৱা নাই, এই জীৱনটো worth living বুলি কোৱা নাই, এই worthless। যিকিনো সময়ত যিকিনো ভুল হ'ব পাৰে। সেইকাৰণে আজি আমি বহুত ব্যস্ত থাকোঁ। মোৰ মা ভুল কৰিছে, দেউতা ভুল কৰিছে, দাদা ভুল কৰিছে, ছাৰে ভুল কৰিছে, মেডামে ভুল কৰিছে, কিতাপ লিখাজনে ভুল কৰিছে, চবেই ভুল কৰিছে। সাপোজ ইউ আৰ অনলি ৰাইট, চ' ইউ লিভ দ্য লাইফ লাইক এ ৰাইট পাৰ্চন। চ' এই সময়ত
ডিগ্ৰী লোৱাটো ইমান ডাঙৰ কথা নহয়, টকা কামোৱাটো ইমান ডাঙৰ কথা নহয়। সবচেয়ে ডাঙৰ কথাটো হ'ল লিভিং এজ এ গুড হিউমেন বিং। এজ এ গুড হিউমেন বিং হৈ জীয়াই থকাটো সবচেয়ে ডাঙৰ চেলেঞ্জ, আৰু সেইটোত ফেইল মাৰিছে বহুত মানুহে। তো সেইকাৰণে মই এইটোৱে ৰিকুৱেষ্ট কৰিছোঁ যে এই কথাত আপোনালোকে অলপ মানে চিনচিয়াৰ হওক। আজি ক'বলৈ গ'লে যিটো কেৰিয়াৰৰ কথা, কেৰিয়াৰ কেন বি এনিথিং। মানে পোষ্ট গ্ৰেজুৱেট যি MA কৰি থকা ষ্টুডেণ্টবিলাকৰ লগত আৰু কেৰিয়াৰৰ কথা পাতিব লগা নাই। চবে নিজৰ নিজৰ ছাবজেক্ট অলৰেডি চিলেক্ট কৰি লৈছে, কৰি আছে। ভালকৈ কৰিবা, ইয়াৰ পিছত নেক্সট ষ্টেপ লাগিব, PhD লাগিব, আৰু সেইটো ফিল্ডত কাম কৰিব নোৱাৰিলে বেলেগ ফিল্ডত যাব লাগিব। সেইকাৰণে ক্ৰিয়েটিভিটি, ক্ৰিয়েটিভ আৰু ইন'ভেটিভটো হ'ব লাগিব। ক্ৰিয়েটিভ আৰু ইন'ভেটিভ হ'লে কাম কৰিব পাৰিবা। আজি পৃথিৱীত যিকোনো কেৰিয়াৰ হ'ব পাৰে, যিকোনো কেৰিয়াৰ। আজি এইবিলাক কাম নহ'ব বুলি পেলাই জাপানে কি কৰিছিলে 1979ত এজন কোনোচুকে মাটসুশিতা বুলি এজন বুঢ়া মানুহ 92 ইয়াৰ এজৰ, সেই বুঢ়াজনে এটা ইনষ্টিটিউট খুলিছিলে। তাতে মাটসুশিতা ইনষ্টিটিউট অফ গভৰ্ণমেণ্ট এণ্ড মেনেজমেণ্ট বুলি পেলাই সেই ইনষ্টিটিউটটো 92 ইয়াৰ্ছ এজত সি খুলিছে। আপোনালোকে ইউটিউবত চাব পাৰিব। আজি ৱৰ্ল্ডত কি হৈছে? লিডাৰশ্বিপৰ ক্ৰাইচিছ হৈছে। থ্ৰেটটো কোনে আনিছে? হিউমেন বিংয়ে আনিছে। চায়েন্স উইদাউট এথিক্স, চায়েন্স উইদাউট মৰেলিটি। মহাত্মা গান্ধীয়ে কৈছে যে চায়েন্সত মৰেল নহ'লে কিম জঙৰ নিচিনা মানুহ ওলালে বোমা দি পেলাই শেষ কৰি দিব। সেইকাৰণে আমাক লিডাৰ লগা হৈছে। আৰু লিডাৰটো কোনে অৰিয়েণ্টেশ্যন দিব? কোনে মানে এটা মানুহ বনাব? সেইটো এটা ডাঙৰ চেলেঞ্জ। সেইকাৰণে জাপানে ৱাৰ্ল্ড ৱাৰ হোৱাই যোৱাৰ পিছত জাপানৰ ইকনমি, জাপানৰ ছ'চিয়েল ফেব্ৰিক গোটেই যেতিয়া ডেমেজ হৈ গ'ল, সেই মানে মানুহজনে পেনাছনিকটো যোনে ফাউণ্ডাৰ আছিলে, সি কৰোৰ বিলিয়ন পইচা কামোৱাৰ পিছত সি জাপানত কি কৰিব? তো দুটা কাম কৰি পেলাই সি ল'লে। এটা হ'ল লিডাৰশ্বিপ, আৰু সেই লিডাৰশ্বিপত মানে কি? এটা হ'ল মেটেৰিয়েল আৰু এটা হ'ল মানে স্পিৰিচুৱেল। এই দুটা লাগিব। এটা হ'ল মেটেৰিয়েল লাগিব আৰু এটা হ'ল স্পিৰিচুৱেল। এই দুটাৰ কাৰণে সি এই ইনষ্টিটিউটটো বনালে। পিছত তেখেতৰ ইনষ্টিটিউটৰ পৰা 60%তকৈ বেছি মানুহ আহি পেলাই জাপানখন লিড কৰিলে। এতিয়া আমাকো তেনেকুৱা ইনষ্টিটিউচনৰ দৰকাৰ হৈছে, তেনেকুৱা ইনষ্টিটিউচন দৰকাৰ হৈছে। চ' বড়োলেণ্ড ইউনিভাৰ্চিটি তেনেকুৱা ইনষ্টিটিউচন হ'ব নোৱাৰে বুলি কথা নাই। এতিয়া 18টা ছাবজেক্ট ইয়াত চলি আছে। এই ডিপাৰ্টমেণ্টখিনি যদি খুব ভালকৈ লৈ যাব পাৰোঁ, ইয়াত যদি আমি ৰিচাৰ্চ কৰিব পাৰোঁ, ইয়াত যদি আমি কিছুমান মানে ভাল এটা আইডিয়া ডেভেলপ কৰিব পাৰোঁ, আইডিঅ'লজি ডেভেলপ কৰিব পাৰোঁ, সেইটো নট অনলি বড়োলেণ্ড, এইটো অসমক, ইণ্ডিয়াক, ৱৰ্ল্ডক লিড কৰিব। সেইকাৰণে এই ছাইডত চাব লাগিব। সেইটো খুব ইম্পৰ্টেণ্ট হয়। এতিয়া মই ক'ব বিচাৰিছোঁ আমি কিছুমান পৰিৱেশৰ পৰা ফ্ৰীডম হ'ব লাগিব। এক নম্বৰটো হ'ল ষ্টুডেণ্টছ এণ্ড পাৰ্চনেল লাইফত ফ্ৰীডম ফ্ৰম ফিয়াৰ, ভয়, ঘৃণাই। এক নম্বৰত আমি বিৰাট ভয় কৰোঁ, কালি কি হ'ব, আজি কি হ'ব, পিছত কি হ'ব। ভয় কৰি 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 আমি ডিচিশ্যনে ল'ব নোৱাৰোঁ। সেইকাৰণে আমাৰ একদম মেক্সিমাম ষ্টুডেণ্টে ফেইল মাৰে। পৰীক্ষাত ফেইল নামাৰে, লাইফত ফেইল মাৰে। তো সেইকাৰণে মই ক'ব বিচাৰিছোঁ ফ্ৰীডম হোৱা ফিয়াৰৰ পৰা। আননেচেচাৰী ভয় কৰি লাভ নাই। কালি কি হ'ব, পৰি কি হ'ব। টুমৰো উইল বি ডিচাইড বাই টুডে। টুডে হোৱাট ইভাৰ ইউ ডু, ইট উইল ডিচাইড ইউৰ টুমৰো। আজি কি কৰা সেইটোহে কালিটো ঠিক কৰিব। আৰু আজিৰ কামটো যদি বেষ্ট কৰিব পাৰিছা, কালি কি পাব আৰু কাম পাব। আজি ইয়াত আমি চাম বড়োলেণ্ড ইউনিভাৰ্চিটি এপছুৰ ইউনিটত কোনে ভালকৈ মিটিং চলাইছে, ভাষণ কোনে দিছে। আমি আজি ঠিক কৰি যাম, কালি সি যাই পেলাই কোকৰাঝাৰৰ লিডাৰ হ'ব। কোকৰাঝাৰৰ লিডাৰ হৈ পেলাই ডিষ্ট্ৰিক্টৰ চেণ্ট্ৰেলৰ লিডাৰ হ'ব। সি চেণ্ট্ৰেলৰ লিডাৰ হোৱাৰ লগে দাম বহুত বাঢ়িব পলিটিকেল ফিল্ডত। তাক কিনিব পাৰিলে ইয়াত কিনিব। এতিয়া আমাৰ এপছুৰ পৰা যাই পেলাই বহুত চাকৰি পাইছে। এপছু এৰি পেলাই এই এপছুটো এৰ না চাকৰি দিম বুলি, তাৰমানে দামটো ইফালে বাঢ়িল না, যিকিনো দামটোতো বাঢ়িছে। তো সেইকাৰণে আজি যদি ভাল কাম কৰে পাৰে, কালি মানে সেইটো ক্লিয়াৰ হ'ব। তো সেইটো চাব লাগিব। সেইকাৰণে এই যে জাপানৰ যিটো ইনষ্টিটিউট, আজি বৰাক অবামা ৰাষ্ট্ৰপতিৰ পৰা ওলোৱাৰ পিছত নিজে লিডাৰশ্বিপ কলেজ খুলিব বিচাৰিছে, পৃথিৱীখন লিড কৰিব লাগিব। সেইটো ফেচ কৰিছে সিহঁতে। আজি লিডাৰটো যদি এভেইলেবল ভাল লিডাৰ থাকে, ইহঁতৰ তাত ডনাল্ড ট্ৰাম্পৰ নিচিনা পাগলা মানুহ আহি লিডাৰ নহ'ব। এইটো ইহঁতে ফিল কৰিছে। এতিয়া যদি মানুহ গোটেই ভালে হয়, এভাৰেজ, সি আহিলেও ইমান ৰিস্ক নাই, ই আহিলেও ৰিস্ক নাই। আজি ডনাল্ড ট্ৰাম্প আহি পেলাই ইমান ৰিস্কি হৈ গ'ল আমেৰিকাখন, ইহঁতে ফিল কৰিছে, লিডাৰশ্বিপ কলেজ খুলিব বিচাৰিছে। তো সেইকাৰণে লিডাৰশ্বিপৰ এতিয়াও বহুত ক্ৰাইচিছ আছে, মই এইটো ক'ব বিচাৰিছোঁ। আৰু ইয়াৰ কাৰণে আমি ফিয়াৰ, প্ৰিজুডাইজ, মানে বহুত কথাটো আমি এডভান্স ডিচিশ্যন লওঁ, এনেকুৱা হ'ব এনেকুৱা হ'ব। ন, ফাৰ্ষ্ট ইউ ৱৰ্ক দেন ইউ ডিচাইড। কামটো কৰা, তাৰপিছত ঠিক কৰা। আজি বহুত দিনৰ পৰা মই জেক মা, যিটো আলিবাবা চাইনাৰ, তাক ফ'ল' কৰি আছোঁ।
হি কৈছে যে 20 পৰা 25 এজৰ যিকিনো ভুল কৰিব পাৰে কিন্তু 25 30 পিছত ভুল কৰিব নোৱাৰে সো এতিয়া 25 যিটো হোৱা নাই ভুল কৰাৰ এতিয়াও চান্স আছে মই ভুল কৰিব লাগে বুলি কোৱা নাই ভুল হৈ যাব পাৰে আৰু হি নিজে কৈছে হাৰ্ভাৰ্ডত এডমিশ্যন ল'বৰ কাৰণে 10 বাৰ হি ডিনাই হৈছে বোলে তাৰ জীৱনত ডিনাই 10 বাৰ তাক ডিনাই কৰিছে এডমিশ্যন দিয়া নাই এতিয়া হাৰ্ভাৰ্ডে তাক মাতিব লাগে লেকচাৰ দিবৰ কাৰণে গেষ্ট এজ এ গেষ্ট তাক গেষ্ট কৰি পেলাই মাতিব লাগে তাক জেক মা যেটো আলিবাবাৰ মানে মাবা চলে গৈছিল বিজনেছ নেটৱৰ্ক তো সেইবিলাক কথা তো সেইবিলাক আপোনালোকে শিকি লওক মই বেছি ক'ব নিবিচাৰোঁ এতিয়া মাৰ্কেটত কি হৈ আছে সবচে ভাল কেৰিয়াৰটো হৈছে যোগাৰ যোনে যোগান ধৰিব পাৰে তাৰ মাৰ্কেটত বহুত দাম আছে সার্ভিস সেক্টৰত যোনে কাম কৰিব পাৰে এন্টাৰপ্ৰাইজত যোনে কাম কৰিব পাৰে তাৰ মাৰ্কেটত বহুত ডিমান্ড আছে এন্টাৰপ্ৰাইজ মানে দোকানত যায় গেলামাল দোকানত চাউল দালি জোতাটো মই কোৱা নাই এনি কাইণ্ড অফ নিউ এন্টাৰপ্ৰাইজ এনি কাইণ্ড অফ নিউ এন্টাৰপ্ৰিনাৰিয়েল এক্টিভিটি হ'ব পাৰে সেইটো মানে দাম আছে মাৰ্কেটত আৰু ইয়াৰ পিছত আছে আজি কি হিউমেনিটি এনজিও হিউমেনিটি সার্ভিসত বহুত মানুহ লাগে ওয়ার্ল্ডত ভাল ভাল কাম কৰাৰ কাৰণে তাক এটা আছে এনিমেল হেল্থ আৰু এনভাইৰনমেন্টাল হেল্থ এই দুটাত বহুত মানুহ লাগে এনিমেল হেল্থ আজিকালি আমাৰ ইয়াত মানাস ফৰেষ্ট আছে মানাস ফৰেষ্টত এটা জন্তুৰ কাৰণে এটা সংগঠন কৰি পেলাই 100 জন লৰাই খাই থাকিব পাৰে ইন্টাৰনেশ্যনেল ফান্ডিং পাব আমি টাইগাৰ মানে প্ৰিজাৰ্ভ কৰিম আমি এলিফেন্ট প্ৰিজাৰ্ভ কৰিম প্ৰটেক্ট কৰিম কনজাৰ্ভ কৰিম আমি মানে পেলিকানৰ কাম কৰিম আমি ইন্দুৰৰ কাম কৰিম আমি নিগনিৰ কাম কৰিম আমি মকৰাৰ কাম কৰিম আমি অমুকৰ কাম কৰিম मोनसे जुनारनि मोनसे आफाद जोनोम जानो हायो दिनै वर्ल्डआनो सुन्दर बिखाय बेवहाय बे लाइनाव खामानि दङ जोंहा सार्भिस सेक्टर एन्टारप्राइजआव एन्टारप्रिनारशिपआव बे सेक्टराव बिराद खामानि दङ बेखौ जोंनि फरायसाफ्रा टारगेट खालामनो हायो बे आरो एनिमेल आरो एनभायरनमेन्टनि हेल्थ मुलुगनि ग्लबेल वार्मिंनि खोथा रायलायदों प्लास्टिक गैयै जानांगोन मा जानांगोन बेफोराव गोबां खामानि दङ बिनिफ्राय थार्ड टु अल एन्टारटेनमेन्ट सिनेमा गान ड्रामा फिल्म এইবিলাক ইভেন্ট মেনেজমেন্ট এইবিলাকত বহুত এটা স্কোপ আছে সেইটো এটা চান্স ল'ব পাৰে সেইটো মানে চান্স লানা আহে আৰু ইয়াৰ লগতে এন্টাৰটেইনমেন্ট নহলিও এন্টাৰটেইনমেন্টৰ লগতে আহি যায় স্পৰ্টছত বহুত এতিয়াও স্কোপ আছে মানে সো স্পৰ্টছটো আজিও কোনোবা যদি অলপ ইন্টাৰেষ্ট আছে স্পৰ্টছটো এটা কেৰিয়াৰ হিচাপে ল'ব পাৰে তো এই কাৰণে এই কথাটো চিন্তা কৰা আজি বড়োলেণ্ড ইউনিভাৰ্চিটিত মানে পঢ়ি আছে কিন্তু এতিয়াও ট্রাই কৰা খালি পিএইচডিটো মই কিন্তু ইয়াত নকৰোঁ মই অক্সফৰ্ডত কৰিম কোনোটো বান্ধি ৰাখা নাই নহয় ফিয়াৰেহে আমাক ডমিনেট কৰি ৰাখিছে ফিয়াৰ উইদাউট ৰিজন উইদাউট এনি লজিক দ্যাট ফিয়াৰ ডমিনেট ইউ অল দ্য টাইম তুমি ইয়াৰ পৰা বেলেগ নন গুবুন সাননা হায়া গতিকে প্লেনিং খালাম দিनिफ्राय आं बड'लेण्ड इउनिभार्सिटियाव एमए पास जागोन কিন্তু आं पिएइचडिखौ गुबुन मोनसे मोजां इनस्टिट्यूटआव खालामगोन बिनिफ्रायबो खालामनो हायो जेबो गैया दा बे माने मानसिनि सिमाङा गिदिर जानांगौ सपन डाঙৰ হ'ব লাগে এটো মানে আব্দুল কালামে কৈছে মই কোৱা নাই তো এই কাৰণে আজি যেটো কথা বহুত কথা কৈ শেষ কৰিব নালাগে নোৱাৰো সময়ও নাই তো যিয়ে নহওক মই এইখিনি কথা ক'লো আজি আমি খুব লাকি বহুতে বহুত কৈছে বড়োলেণ্ড ইউনিভাৰ্চিটি লৈ পেলাই কিন্তু আমি সবে আনন্দিত আমি পঢ়িব পৰা নাই যদিও যে লোৱাৰ আসামৰ স্বাধীনতাৰ পিছত প্ৰথম এটা হায়াৰ এডুকেশ্যন ইনষ্টিটিউচন গতিকে এইটো আমি ঠিক কৰি ৰাখিব লাগিব গছ গছনি ৰুব লাগিব ফুল ৰুব লাগিব যিখিনি চৰকাৰে দিছে চৰকাৰে নিদিয়েতো আমি কৰিব লাগিব আমি নিজে কৰিম কিয় কৰিব নোৱাৰো আজি ইয়াত গছ ৰুব লাগে চাফা চুফা ৰাখিব লাগে সব কৰিব লাগে চৰকাৰেতো দিবই লাগিব সরকারের কামবিলাক পলিটিক্যালাইজ হৈ যায় বহুত কিবা কিবি যুদ্ধ কৰিব লগা হয় স্যার সকলে যাই পাই অফিসত এইবিলাক হৈ থাকিব বহুত পলিটিক্স চলে কিন্তু হিটু নোহাকে আমি কৰিব পাৰো এই যে ইউনিভার্সিটি এখন যে আছে ইয়াত যে ডিগ্রি দিব পাৰে দ্যাটস এনাফ ইয়াত আমি আৰু বহুত কাম কৰিব পাৰো সেইটোকে আমি কামনা কৰিছো বিকনে जों हास्थायदों आङो फरायसाफोरखौ बिखौनो खावलायफिननो नागिरदों सिंनि थासारिया जोंहा मोजां नङा इन्टेलेक्चुवेलफ्रा जोंखौ बुंदों दायो मा होनदों केटीएम बाइकखौ बेन खालामनांगोन नङाबा बर' सेंग्राफ्रा थैजोबसै होननानै केटीएम बाइकनो आं सालायफेरनो मोनाखै केटीएम बाइकखौ बेन खालामनांगोन आरो दाख्लै उदालगुरियाव बुंदों आइ आरो आफा होननाय मिशनखौ लाफिनांसिगोन होननानै आइ आरो आफा माने सासेया बुंदों 80% बर'नि गथ'फ्रा हिनजावसा जा हौवासा जा आइ आरो आफा होनला होननानै नंमारगौ बियो आइ आरो आफा होना लोगो लोगोनो मोनसे दाउट जायो बर' नंगौना नङा होननानै दा जातीयताबादा नेशनेलिज्मा बे हावायाव गिदिर जिनिस नङा दे नेशनेलिज्मा बियो गोरबोनिफ्रायसो फैयो दा गोरबोनिफ्राय फैयोबा जोङो देरनायफोरा लाजियो किन्तु आङो खावलायलांनो नागिरदों फैगौ 2 तारिखनिफ्राय आंनो खावलायग्रोनो नागिरदों सोरबाथ' गोदानाव जाम्बा होनखायो
जायखिजाया खामानिखौनो जोंनि एबसुनिखौ जाम्बा होनखायो सिगां सोलोंथाइनि खामानि मावजेननायावबो बुंबाय नै जाम्बाफ्रा इंलिसआव लेखा गोरों जायो नामा होननानै गासैखौबो जाम्बा ओंखायनो जाम्बा होनोबा होनथों होननानै आंनो बुंनो नागिरदों फैगौ 2 अक्ट'बरनिफ्राय बयबो जोंनि हिन्जावसा हौवासा जायफोर बाबा पापा माबा माबि होनबाय दादि सादि दा फोजोबजोबनानै 2 तारिखनिफ्राय बयबो जाहाथे आइखौ आइ होनफिनो आफाखौ आपा होनफिनो नङा होमबा नों जुदि आइखौ आइ होनो लाजिब्ला आफाखौ आपा होनो लाजिब्ला आर'नाइखौ लानो लाजिगोन गामसाबो गाननो लाजिगोन मालायनि सिगाङाव गावखौ बर' होनाबो बुंनो लाजिगोन नङा होमबा दा साफा सानैया मालायजों बर' उग्रबादि माबा माबि होनजाना ओरैबायदि अरखि बायदि जायो जानानैथ' लाब गैया खामानिखौ जोंबो मावा नङा माखासेखौ मावबोबाय आरो बियो हारिखौ फोथांनो थाखाय मावबोदों फंफा फंनै होनाया गरफा गरनै जाहोनाया बेथ' मा हारिखौ फोथांनो थाखाय मालायखौ जेसेबां जाहोदों जोंबो जादों नङा होमबा जोंहाबोथ' 5,000 थैदों ना मालायनिखौ बुंनानै लाजिनाय सिन्था जानाय नङा जोंबो बुंफिनांगोन आं बुंदों दायो आं कुइसन दैखांदों आसामाव जे 5,000 जोंनि मानसि थैबाय बेखौ बुंफोरबाय सोर बिनि हिसाब नांगौ जोङो आरो बे केसखौ बुंखांनांगौ बेखौ दिनै नङा गाबोन बे आसामनि पुलिस थानाया लायाबा कर्टआ लायाबा दिल्लीनि कर्टआ लायाबा एमनेस्टि इन्टारनेसनेलाव थांनानै इउएनआव थांनानै इस्टाब्लिश खालामनांगोन जे जोंनि जे 30 बोसोर बुथारनायाव आन्दलनाव 5,000 मानसि थैबाय बेनि हिसाब नांगोन बिसोर जेलाव थानांगोन सानसेबाबो बेखौ जों दानिफ्राय बुथुमनांगोन आरो बेजोंसो उनाव जोंहा रायजो मोननांगोननि आन्दलना बेजोंसो जागायो मानो जोंखौ बुथारनो मानो खालामदोंमोन जोंनि राव थुनलाइ हारिमुखौ लानानै थांना थानो नांगौ होननाया बे गोरोन्थि जाबाय नामा होमबा भारतनि संबिजिराव मानो लिरदों होमबा मानो इउएनआव लिरदों दिनै गासैबो इन्डिजिनास राइट मोननांगौ होननानै इउनाइटेड नेसना मानो रिकगनिसन होदों जुदि खोथाया बेनो थारबा अब्ला जोंखौ मानो 5,000 बुथारखो जोंनि बिनि जबाबखौ होनांगोन दा जोंनि दानि दावहाया जाबाय मेलेमनि दावहा दा ओंखायनो जों जिखौ नुदों आलादा रायजो मोननायनि जि सोमावसारनाय बियो 25% जोंखौ थुलुंगोन 75 खिन्थु जों गावनो मावना लानांगोन मिथिबायना 75 गावनो मावना लानांगोन दिनै मा जादों जोंहा न'खरखौ दानो गाबोन समफोर मा जाहैगोन दंफां लाइफाङा दाननानै थांजोब्बाय अफिसारफ्रा लोगो नांबाय साफा सानै पलिटिसियानबो थाबाय मोजां दंफाङा हर बोगासिनो दङ अन्थाइ बालाया बोजोब्बाय माने ट्राक अन्थाइ बालाया बोजोब्बाय हराव नायोबा बेंटलथिंजाय फैगासिनो दङ अन्थाइ बालाया ओरै फैगासिनो दङ ओरै माने तामुलपुरथिंजाय फैगासिनो दङ ओरै माने उदालगुरिनिफ्राय फैगासिनो दङ दामफार अन्थाइ बालाया मालायनो लांजोब्बाय मोनखो मा मोनखो गरनैसो रयेल्टिनि नामाव सरकारनियाव फैदोंना फैयाखै आरो सानैसो हाजिरा बेजोंनो जोंहा नेसनेल रिसर्सआ सेस गाबोन अन्थाइ गैयाबा मा जागोन दैबाना जायोब्ला हा बालाया फैनानै खोबजोबसै जोंनि हाया मावना जाबाय नोरै जों रङियाजों खोबजाबाय आगोलाव दा पाटगावजों खोबजाबाय उनाव बालाया खोबजोबसै जोंहा मावना जानो मोननाय नङा जोंहा गोबां चेलेन्जेसफोर दङ दिनै हा हुनि थाखाय दावहा नांबोबाय गिदिर हा एरिया सुयै मालायनो होजोब्बाय गावनो लामोन नङा होमबा गावनो लामोन बिनि थाखायनो दावहा नांबोबाय दिनै बिसिबा गोबाव जाबाय मोनसे समाव मालायनि आसिनिफ्राय जोङो नोंसोर जोंनि डेभेलपमेन्ट होआ दिनै 13 बोसोर जोंनि सरकार थानायनि उनाव जोंहा बाक्सा जिल्लाया इन्डियानि गोरिबसिन जिल्लानि लिस्टआव फैबाय दा सोरखौ रायनो जोंलाय मालायफोरखौ मिनिसिगोन गोदो माथो जों सालायनाय समाव नोंसोरनिया नङामोन माथो बेबायदि होननानै दा बेफोरबायदि ओंखायनो जायफोर नायनानै लाब गैया मोजां खालामनांगोन बयबो मोजां मावनांगोन मोजां मावबासो जोंहा जागोन बे आं गोबां खोथा बुंला फरायसाफ्रा गोसो होनानै फराय जोंनो दायो हिउमेन रिसोर्स नांगोन इन्टेलेक्चुयेल प्रपार्टि नांगोन जोंनो हारिखौ गोजौआव लांनो थाखाय आरो मोनसे सममोन ट्रेडिसनेलि मावनायमोन बे समफ्रा लासै जोबबोदों न' डाउट जोंनि कास्टम ट्रेडिसन कालचार बेथ' जोंनि मूल धनखा बेखौ लाखिनांगोन जोङो बेनो जोंनि गुबै नाथाय बेखौ लाफानानै दिनै साइन्स आरो टेक्न'लजिनि जुगाव दिनै माने डिजिटेल आरो डाटानि जुगाव बे गासैबो जिनिसखौ जोङो ग्लबेलाइजेसनाव बोरै कम्पिटिसनाव जोङो लाङो बेनि थाखाय जोंहा खामानि मावनांगोन आरो बेखौ मावनोबा नैबे इउनिभार्सिटियाव फरायनाय फरायसाफ्रा जायफोरनिखि मुलुगनि कम्पेरिटिभ मोनसे कम्पेयार मोनसे खालामनो हायो बैखौ लानानैसो जों आवगायनांगोन दा बेनिखायनो आं गोलाव खोथा बुंला आङो बेखिनिखौनो बुंबाय उनाव लोगो मोनबावगोन दिनैबो खोनायो दुलाराय बर' फरायसा आफादा ओरै खालामनाङामोन दा फरायसाफोरनि आखायाव मा खालामा जोंथ' बिबानगिरिल'